खुलुमबाय बड'लेण्ड बुब्लि नायगिरि बयखौबो बरायबाय। बे समाव बड'लेण्ड बुब्लिनि स्टुडिय'आव आं सन्दना इस्लारि। बाक्सा जिल्लानि सुबनकाटा गोजौ फरायसालियाव बिफां फुलि गायनाय हाबाफारि लादों। मिथिंगाखौ सोमखोर आरो समायना खालामनायनि थांखिजों बाक्सा जिल्लानि सुबनकाटा गोजौ फरायसालियाव SSBE कम्पानि उत्तर कुसि रैखाथि बादानि फायखि हानजा आरो फरायसालिनि फोरोंगिरि फरायसाफोर जथायै बिफां फुलि गायनाय हाबाफारिखौ मावफुङो। बे बिफां फुलि गायनाय हाबाफारियाव फरायसालिनि गाहाय फोरोंगिरि गणेश शर्मा आरो SSB फायखि हानजानि गोजौ थाखोनि मासिगिरि बिथांमोनाबो लोगोसे बाहागो लाफायो। मसलपुरनिफ्राय देबाजुराम गयारिनि खौरां। ड्राइव चलि আছে আমাৰ হেড কোৱাৰ্টাৰ অৰ্ডাৰ আহিছিলে যে সব জায়গাতে প্লান্টেশন ড্রাইভ কৰিব লাগে। তো সেইটো কথাটো মনত ৰাখি আমি প্লান আছিলে সেইটো স্কুলত আমি কৰিম, কিন্তু কিবা ব্যস্ততাৰ কাৰণে আমি কৰিব নোৱাৰিছোঁ পৰা নাই। তো ছাৰক আমি ৰিকুৱেষ্ট কৰিছিলোঁ আমি টাইম দিয়ক, তো ছাৰে টাইম দিলে। পোৱালি আছিলে স্কুলৰ ক্লাছ চলি আছিলে, সেই টাইমতে আমি স্কুলত মানে প্লান্টেশন ড্ৰাইভ ষ্টাৰ্ট কৰিলোঁ। যে স্কুল কেম্পাছ আমি চাইছোঁ গছ গছনি নাই, ইয়াত বেছি নাই। তো কেম্পাছক ভাল কৰিবৰ কাৰণে আৰু আমাৰ প্লান্টেশন ড্ৰাইভক সম্পূৰ্ণ কৰিবৰ কাৰণে যিটো চেষ্টাটো যোনে চলাই আছে চৰকাৰে, তাক ভাল কৰিবৰ কাৰণে এইটো আমি আজি এইটো কৰিলোঁ প্লান্টেশন ড্ৰাইভটো ইয়াত স্কুলত। কিমান কৰিলে? আমাৰ এপ্ৰক্সিমেট 250টামান পুলিটো আমি ৰোপি থৈছোঁ আৰু যিমান বাচিছে সেইটো আমি স্কুলত দিম, যে সিহঁতেও আকৌ লগাব আৰু যদি নিজৰ ঘৰটো লগায় সেইটো ঘৰৰ কাৰণে ভাল হ'ব, আমাৰ পৰ্যাবৰণটোও ভাল হ'ব। সেইকাৰণে সেইটো আমি কাজ কৰিছোঁ। আগত আমি গান্ধী জয়ন্তীত 2 অক্টোবৰত কৰিছিলোঁ। আমাৰ আমগুৰি কোম্পানী আছে, সিহঁতে নিজৰ এই ক্ষেত্ৰত কৰিলে। আমাৰ কোম্পানী পিকনিক স্পটত হনুমান মন্দিৰ আছে, তাত প্লান্টেশন ড্ৰাইভ কৰিলোঁ। আৰু মাজে মাজে যেতিয়া আমি প্লান্টেশন পাওঁ বা জেগাটো চাওঁ য'ত জেগাত কমি আছে প্লান্টেশন, য'ত লগাব পৰা যাব, আমি সেইটো ক্ষেত্ৰত প্লান্টেশন ড্ৰাইভটো চলাওঁ। ইয়াৰ কাৰণে আমাক টাৰ্গেট দিয়ে যে আপোনালোকক ইমান কৰিব লাগে। আমি সেইটো মতে প্লান্টেশন প্লানিং কৰোঁ আৰু সেইমতে প্লান্টেশন ড্ৰাইভটো চলাওঁ। টাৰ্গেট কিমান আছে স্যাৰ? টাৰ্গেট আমাৰ 1500 আমাৰ কোম্পানীৰ কাৰণে, বাকী এনে চব জেগাতে আছে। তো আমাৰ যোনটো প্লান্টেশন ড্ৰাইভ টাৰ্গেট যদি শেষ হৈও যায় তথাপিও আমি লগাওঁ, কিয় যে প্লান্ট লগোৱাটো ভাল কথা, আমাৰ পৰ্যাবৰণটো ভাল হ'ব। সেইকাৰণে আমি টাৰ্গেট শেষ হ'লেও আমি লগাওঁ যে আমাৰ বেটলেণ্ড নামটো ভাল হ'ব আৰু আমাৰ ক্ষেত্ৰটো অলপ ভাল হ'ব। আজি 4 তাৰিখ 4 অক্টোবৰ তাৰিখে আমাৰ উত্তৰ কুচিৰ SSB আমাৰ যি কোম্পানী আছিলে তেখেতসকল আহি পেলাই মোক মানে ক'লে যে আমি প্লান্টেশ্যন কৰিম ইয়াত। মই বৰ ভাল কথা, প্লান্টেশ্যনটো বৰ প্ৰয়োজন। আৰু বিশেষকৈ আমাৰ সুবনকাটা হাইস্কুলত আমাৰ বাউণ্ডেৰীত গছ গছনি একেবাৰে কম, আৰু যিহেতু ইয়াত বহুতো ল'ৰা ছোৱালী থাকে, ল'ৰা ছোৱালীৰ কাৰণে আচলতে গছ গছনি বৰ প্ৰয়োজনীয়। আৰু তাৰ কাৰণে আজি তেখেতসকলে এটা ভাল কাম সুবনকাটা হাইস্কুলৰ কাৰণে ভাল কাম এটা কৰিছে, আৰু তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু এনেকুৱা কাম আৰু আহি কৰিবলৈ কাৰণে আমাৰ বহুত ঠাই আছে, সুবনকাটা হাইস্কুলত বহুত এৰিয়া আছে, যদি আৰু তেখেতসকলে কৰে মই সেই সুবিধাখন দিম। আৰু এইখিনি কৰাৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ আৰু মোৰ বক্তব্য সামৰিছোঁ।